আজি আমি বৃহত্তৰ পূব দেৱী অঞ্চলৰ ৰাইজে পথ অৱৰোধ কৰিছোঁ। ইয়াৰ উদ্দেশ্য হৈছে দিনত ডাম্পাৰ বন্ধ হ'ব লাগে, পথৰ কাম আৰম্ভ কৰিব লাগে অনতিপলমে। বৰ দুৰ্ভাগ্যৰ কথা যে এইটো ৰাস্তা এতিয়ালৈকে দুবাৰ তিনিবাৰ ঠিক হৈ যাব লাগিছিলে, কিন্তু এতিয়ালৈ এই ৰাস্তাটো ঠিক হোৱা নাই। এজাক বৰষুণ দিলে ৰাস্তা চিনি নোপোৱা হৈ যায়, খাল নে লুং নে কি একো গম নোপোৱা হৈ যায়। ৰ'দ দিয়াৰ লগে লগে গোটেই অঞ্চলটো ধূলিময় হৈ যায়। স্কুলৰ ল'ৰা ছোৱালীসকলৰ যাতায়াতৰ প্ৰব্লেম হয় বহুত। মই চৰকাৰক অনুৰোধ জনাইছোঁ যে অনতিপলমে এই ৰাস্তাটোৰ কাম আৰম্ভ কৰিব লাগে আৰু যাতায়াতৰ সুব্যৱস্থা কৰিব লাগে। পূব দেফিলি ৰাইজ আমি সকলো ইয়াত আজি একত্ৰিত হৈছোঁ। চব কোনো কাকো খবৰ দি ইয়াত ৰাইজ মানে ইয়াত অন্তৰ্ভুক্ত মানে স্বতঃস্ফূৰ্তভাৱে আহি ইয়াত সকলো ৰাইজ আজি ইয়াত অন্তৰ্ভুক্ত হৈছে। আমাৰ এইটো আজি এই মহিলাবাৰ আপোনাৰ বঙালীপাৰালৈকে যিটো আমাৰ পথ, এই পথটো যি দুৰৱস্থা, এই দুৰৱস্থাই আজি চৰকাৰৰ মানে কৃতপক্ষলৈকে এই মানে চকু পৰা নাই নেকি এই ৰাস্তাটো এতিয়ালৈকে? ইমানবোৰ ডাম্পাৰ চলে আৰু স্কুলৰ ল'ৰা ছোৱালী অহাৰ কাৰণে ইমান অসুবিধা হয়। এখন ডাম্পাৰ গ'লে মানে আহিব পৰা একেবাৰে ৰাস্তা নাই, চাইডেদি মানে আহিলেও মানে কিবাকৈ মানুহখিনি মানে যিখিনি মানে আমাৰ মানুহ সেই ইয়াৰ আমাৰ পাব্লিক একদম চাইডেদি আহিলেও তাৰমানে এনেকুৱা মানে ভয়ানকভাৱে আহিব লগা হয়। ধূলি মানে ইফালে মানে স্কুলৰ ল'ৰা ছোৱালী আহিবৰ কাৰণে বহুত অসুবিধা হয়। আৰু যি ইমান ডাঙৰ ডাঙৰ গাঁত আপোনালোকে চাব পাৰে, মানে ইমান ডাঙৰ গাঁত মানে ইয়াত মানে আমাৰ স্থানীয় MCLA বিধায়ক আছে, বিধায়ক আজিলৈকে আমি ইয়াত দেখা পোৱা নাই। কিয় তেওঁলোকৰ এই মানে আমাৰ এই ৰাস্তাটো চকুত নপৰে নেকি? তেওঁলোকৰ ভোটৰ সময়ত আহি পেলাই তেওঁলোকে ইমান ডাঙৰ ডাঙৰ মানে কথা কৈ যায়, খুব ডাঙৰ ডাঙৰ লেকচাৰ মাৰি থৈ যায়। খালি ভোটৰ সময়ত আমাৰ পূব দেফিলিবাসী ৰাইজক লাগে নেকি? বেলেগ টাইমক নালাগে নেকি? এইবাৰ আমি দেখুৱাই দিম, এইবাৰ অনাগত আমাৰ যি নিৰ্বাচন আহি আছে, এই পৰিষদীয় আৰু বিধানসভা যি আহি আছে, আমি ইয়াত মানে আমি এই পূব দেফিলি ৰাইজে প্ৰত্যুত্তৰ ইয়াত আমি দিম। আমি এই ৰাস্তাটো নোহোৱালৈকে আজি আমি ভাবিছোঁ এই যিখিনি ডাম্পাৰ চলি আছে ইয়াত আমি ৰাতিপুৱা 8টা বজাৰ পৰা ৰাতি 8টা বজালৈকে বন্ধ আমি বিচাৰিছোঁ আমাৰ চব ৰাইজে। আৰু ইয়াত যদি এই ৰাস্তাটো এনেকুৱা হৈ থাকে, কোনো পথে ইয়াত আমি ডাম্পাৰ চলিব নিদিম। আমি এইখিনি আমাৰ স্পষ্ট কথা, আমাৰ পূব দেফিলি ৰাইজৰ কথা। এইটো একচুৱেলি আপোনাৰ দিৰাঙৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী নিজে গৃহ সমষ্টিৰ পথ, এই চোৱা পথ কি ক'ব? তেওঁতো আজি আহে কালি আহে, ঘৰক আহি পেলাই মানে কি ৰাস্তাটো চাৰ্ভে কৰি এই বস্তুটো হৈ নুঠে। কিয় তেখেতে ইমান দিন আজি তেওঁতো আজি সমষ্টিত নাই, তেওঁ পানেৰী সমষ্টিত, কিন্তু তেওঁ আজি তেওঁ পানেৰী সমষ্টিত, তেওঁ কিন্তু এইটো গৃহ সমষ্টি আছিলে। তেওঁ এটা টাইমত আজি 20-25 বছৰ তেওঁ আজি সেই মানে হেৰিত থাকি মানে এটা এছেম্বলিত থাকি তেওঁ এই জেগাটো আজিলৈকে ক্লিয়াৰ কৰিব নোৱাৰিলে। কিয় নোৱাৰিলে তেওঁ? ইয়াত ব্যৰ্থতাৰ কাৰণটো কি হ'ব পাৰে? নাওকটা ৰাইজক বেয়া পায় নেকি তেওঁ? পূব দেফিলি ৰাইজক বেয়া পায় নেকি তেওঁ? পূব দেফিলি ৰাইজক কেতিয়াও নালাগিব নেকি অনাগত দিনত? গতিকে আমাৰ দাবী এইটোৱে দাবী, আমাক এই ৰাস্তাটো লাগে। এটাই মূল দাবী, দিনৰ ভাগত ডাম্পাৰ বন্ধ হ'বই লাগিব। ৰাতিপুৱা 8টাৰ পৰা ৰাতি 8টালৈকে ডাম্পাৰ কোনো কাৰণত চলিব নোৱাৰে। পুলিচ প্ৰশাসন বা ফৰেষ্টে যদি পইচা পাতি লৈ মেনেজ কৰি ডাম্পাৰ চলাই আছে, আমাৰ ক'ব লগা নাই। আমি কিন্তু ৰাইজে চলিব নিদিওঁ, আমি সদায় প্ৰতিবাদ কৰিম। আজি জাষ্ট মাত্ৰ আমাৰ আৰম্ভণিহে। ইয়াৰ পিছত যদি তেওঁলোকে বন্ধ নকৰে, আমি নিজে বন্ধ কৰিম। ইয়াতে এইটো ৰাস্তাত আমি ডাম্পাৰ চলিব নিদিওঁ। আৰু যিখিনি ৰাস্তাত ডাম্পাৰ চলে, এটা বস্তু চাওক আপোনালোকে, এই চুৱাকপুৰ উবাৰীৰ পৰা ইপিনে ডাম্পাৰখিনি চলে, ইফালে ৰাস্তাখিনি ভাঙি আছে। তেওঁলোকে ইউটি ৰোডেদি যাওক, নেশ্যনেল হাইৱেদি যাওক, এইটো PWDহে। ইয়াৰ পৰা আমাৰ এই বেয়া ৰাস্তাত এনেকুৱা সমস্যা হয়। আৰু এইটো যিটো এটা কি কয় আপোনাৰ এই 7:30 পৰা 9টালৈকে যিটো বন্ধৰ নিৰ্দেশ, এইটো আজিৰ পৰা 2 মাহ আগতে DC ছাৰে দি থৈ দিছিলে, কিন্তু এতিয়ালৈকে কাৰ্যকৰী হোৱা নাই। যোৱাকালি এই আমাৰ চুৱাকপুৰ IC ছাৰে গম পাই কিনে কালি বন্ধ কৰিছে, আজি গাড়ী চলি আছে। আমাৰ ৰাইজৰ কথা বা আমাৰ যিখিনি মানে ইয়াত ভুক্তভোগী ৰাইজ, আমি গম পাওঁ কেনেকৈ চলি আছোঁ। এখন গাড়ী গ'লে তাৰে পিছত যাব নোৱাৰা অৱস্থা। যিখিনি ডাঙৰ মানুহ আছে তেওঁলোকে গ্লাছ দবাই কিনে AC লগাই আহি থাকে। এই বস্তুটো তেওঁলোকে বুজি নাপায়। আজি ৰণেন নাৰ্জাৰী ছাৰে ইপিনে আহি থকা মানুহজন তেওঁ ফিৰি কিনে গাঁৱৰ ভিতৰেদি তেওঁ ঘৰত গৈছে। তেওঁ কিয় পলাব লগা হৈছে আজি এনেকুৱা? তেওঁ নিজৰ সমষ্টি আৰু তেওঁলোকে কি কৰিছে? অলপ দিন আগতে শিলবালাৰ ৰাজনীতি, গোটেই ৰাস্তাটোত শিলবালা ছিটাইছে। ডাম্পাৰ এখন গ'লে শিল ছিটকি যায়, বাইকত পৰে, বেটাৰী ৰিক্সাত পৰে, দোকানত পৰে। এইবিলাকৰ ৰিক্স কোনে ল'ব? আমাৰ মূল কথা এটাই, ৰাতি 8টা বজাৰ পিছত তেওঁলোকে যিমান চলি থাকক, ৰাতিপুৱা 8টাৰ পৰা ৰাতি 8টালৈকে ডাম্পাৰ বন্ধ হ'বই লাগিব। ফৰেষ্ট তেওঁলোকে ক'ত কেনেকৈ তেওঁলোকৰ নিজা অংক মেনেজ কৰি থৈছে, তাত আমাৰ ক'ব লগা একো নাই। ইটো ৰাস্তাত কিমান ডাম্পাৰ চলে চবেই দেখা পাইছে, ৰাইজেও দেখা পাইছে, কিন্তু তেওঁলোকে দেখা পাই চবে চকু মুজি আছে। আমি অতিষ্ঠ হৈ আজি ওলাই আহিছোঁ। আমাৰ এটাই মূল দাবী, দিনৰ ভাগত ডাম্পাৰ আমি চলিব নিদিওঁ। ৰাতি তেওঁলোকে চলাই যাক য'ত যি মেনেজ কৰে, আমাৰ ক'ব লগা একো নাই।
দিনৰ ভাগত যিখিনি ডাম্পাৰ চলে আচলতে আমাৰ ৰাইজে ইয়াত আচলতে বহুত অসুবিধাৰ সন্মুখীন হৈ আহিছে। হোলীৰ পৰা আপোনাৰ স্কুলীয়া ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী অহাৰ টাইমত যিখিনি মানে 5-6খন মানে একেলগত যেতিয়া ডাম্পাৰ আহে তাৰ ঠাইত কাটি যাবলৈ মানে আমাৰ ৰাস্তাটোৰ খুব অসুবিধা। হোলীৰ কাৰণেতো দেখাই নাপায়, হোলীৰ কাৰণে একো দেখা ৰাইজৰ স্বাৰ্থত ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ে যেন। শেষত জয় আই অসম, ধন্যবাদ, বাই বাই, আকৌ লগ পাম, বাই বাই।